নমস্কাৰ বন্ধু বান্ধৱীসকল মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই আজি আপোনালোকলৈ লৈ আহিছোঁ আজি কিছুদিনৰ পৰা ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ থকা এগৰাকী যুৱতীৰ এক সুন্দৰ গীত। আপোনালোকে কিছুদিনৰ পৰা নিশ্চয় প্ৰত্যক্ষ কৰিছে যে যোৰহাটৰ জুৰিপৰা নামৰ এগৰাকী যুৱতীয়ে কেইটামান কিয় প্ৰশ্নলৈ ভিডিঅ' আকাৰত ছ'চিয়েল মিডিয়াত আগবঢ়াইছিল আৰু খুব কম সময়ৰ ভিতৰতে জনপ্ৰিয় হৈ পৰিছিল। আৰু সেই যুৱতীগৰাকীৰ সুন্দৰ এক গীত আপোনালোকলৈ আগবঢ়াইছোঁ। গানটো শুনি কেনে পালে জনাবচোন। ভিন ভিন কি অসম কি বিদেশ একো নাইছিল 12 মাহে মতলীয়া পগলা ফূৰ্তিত লাখপতি হয় চামচানা বৃত্তি মাৰ্ডাৰ্ছ ফাৰ্ডাৰ্ছ ভেলেণ্টাইন্স ডে একো নৰয় বাকী টকাৰে এই খেল স্বভাৱেকবোৰ ফাঁকি সমস্যা শেষ নাই চব চকু মুদা খুলি ধৰ্ণা শেষত জোকাৰি পেলাই যেন বাটৰ ধূলি এম্বুলেঞ্চ ৰৈ যায় হেৰিত বৃহৎ যান জঁট মন্ত্ৰী কনভাগ ৰাস্তা লাগে বাকী চাল হট কাইলৈ মিটিং দিছে সূতা কম্বল দিব ৰাস্তাত শিল পৰিছে চাগে মন্ত্ৰীগণ আহিব আৰু এটা উৎসৱ আহে ৰাইজৰ বাহে ভিৰ সেৱকক লৈ উৎসাহ ৰাইজৰ আস্থাও গভীৰ সেৱক হৈছে গাদী লোভী ৰাইজৰ সৰল মন ক্ষমতা হেঁপাহ নপলাই আঁচনিৰ ৰোতে ধন বুদ্ধিজীৱী প্ৰতিজন ফেচবুকত ডাঙৰ কথা মানিলে ফলোৱাৰ বাহে নহ'লে লাগে লেঠা সদায় নতুন বিতৰ্ক সদায় নতুন বদনাম ফেচবুকত হেন হৈ থকা ফেচাৰ বাস্তৱত নাই কাম সিটোত জুবিন তেওঁক কিয় মাতা আগতেচোন তেওঁক লৈ সমালোচনা জাল পাতা আমি হলো কেকুৰা আনক তললৈ নিওঁ বন্ধুৰ দোকান চলিছেচোন ওচৰতে ময়ো এখন দিওঁ দুবছৰমান টানি টুনি মেট্ৰিকটো পাছ কৰা খিনমিন ওখ যদি তুমি মডেলিঙত ধৰা কাজিয়া লাগি হ'লেও ঘৰত DSLR লোৱা এনফিল্ড বাইকেছ ৰাইডত তুমি ঢলাশ দিয়া যোৱা পানীৰ টোপাল পুপখিলা একো কেনেৰিবা অলপ প্ৰেক্টিছ বহালে মে ফটোগ্ৰাফী দিবা বিয়া নহয় মেলা যেন ৰেডিমেড আহি মেল ফটোগ্ৰাফাৰৰ ডেট নিমিলিলে বিয়া কেঞ্চেল বলিউড চাউথ ভোজপুৰী অসমত সোমালে একচন চমক নাথাকিলে থিয়েটাৰো নচলে পূজা পাৰ্টিত লাখ টকা পানীত পেলাই দিবা পেট্ৰলতে কচাৰ বাবে আন্দোলন কৰিবা অসমীয়াই অসমৰ সমস্যা যদি নুবুজে ভাই বন্ধু চিনি যদি নিজৰ মাজত যুঁজে উন্নতিৰ পথত জয়াই অসম কোনে নুবুলিব সং মৃদং দবাৰ ধ্বনি কেতিয়া বাজিব সেইকাৰণে মই কওঁ উৎসৱ পাৰ্বত বাদ দি অলপ চকু মুদি ভাবা কৃত্ৰিমতাই আমুৱাব নিজে বুজি পাবা প্ৰিয় বন্ধু বান্ধৱীসকল গীতটি শুনি কেনে পালে নিশ্চয় ভাল লাগিল অনাগত দিনতো এনেকুৱা সুন্দৰ ভিডিঅ'বিলাক পাই থাকিবলৈ আপোনালোকে মোৰ চেনেলটো লাইক কমেণ্ট শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব ধন্যবাদ জয় আই অসম।